তো হে গাইস আজি এটা অন্যতম ভিডিও লৈ আইছো। ভিডিও এক দেখা পাই মানে মোৰো ভিডিও হৈ গ'ল গাইছ, মানে ভিডিওৰ পৰা যাই ভিডিও হৈ গৈছে। মানে গাইছ ই তাৰমানে ইনষ্টাগ্ৰামত ইমানে জ্ঞান দিয়ে যাই ভিডিওৰ পৰা ভিডিও হৈ যায়। তো আপোনালোকে মানে আমাৰ দাদাৰ মানে লেকচাৰবোৰ শুনক আৰু শুনি মানে মজাটো লওকচোন। ভাল পোৱা আৰু ভাল লগা বেলেগ বেলেগ বস্তু। ভাল পোৱাটো হৈছে মনৰ মিল আৰু ভাল লগাটো হৈছে তোমাকো লাগিব পাৰে, মোকো লাগিব পাৰে, বেলেগকো লাগিব পাৰে। সেইটোক কয় ভাল লগা। আৰু ভাল পোৱাটো হৈছে মনৰ মিল। হয় নেকি? গম পোৱা নাছিলোঁ। কথাখিনিৰ দ্বাৰা বুজিলোঁ যে আপুনি নিব্বি প্ৰ' মেক্স লেভেলৰ মানে মাষ্টাৰ এটা হয়, ডাঙৰ মাষ্টাৰৰ সন্মানে কৰিম আপোনাক। মানে আপুনি কৈছে যে ভাল লগাটো বেলেগ, ভাল পোৱাটো বেলেগ মানে ন দাদা। এইটো মানে যিখিনি কথা কৈছে আপুনি কিজানি এইবাৰ চেবাই এইটো কুৱেশ্যন পেপাৰত কাটিব পাৰে। আপুনি যেনেকৈ মানে বুজাই কৈছে তাৰ বাবে থেংক ইউ। বাকী চাওঁ আৰু আপুনি কি জ্ঞান দিয়ে আমাক চাই লওঁ বলক। তো হে গাইছ আৰু এটা অন্যতম ভিডিও লৈ আহিছোঁ। এই মইনা পিছত লেকচাৰ দিবা বাপা আৰে, ভিডিঅ' বুলি কোৱাহে ক'ত ভিডিঅ' কৰি থাকা। তোমাৰ মানে মটিভেশ্যন শুনি মোৰো ভিডিঅ' হৈ যাই আছে। ধেত ভালকৈ কোৱা। আজিকালিৰ ভাল পোৱা হৈছে ক্ৰিকেট খেল আৰু ফুটবল খেলৰ নিচিনা। কাৰণ আপুনি চাওক, যেতিয়াই মন যায় তেতিয়াই ছয়, যেতিয়াই মন যায় তেতিয়াই গ'ল সোমাই দিয়ে। যেতিয়াই মন যায় তেতিয়াই ছয়, যেতিয়াই মন যায় তেতিয়াই গ'ল। মানে আমাৰ দাদা গ'ল হ'লে মানে ৰনাল্ডো, আৰু যদি মানে ছয় মাৰে তেনেহ'লে বিৰাট কোহলি। তাৰ কথাবিলাকৰ লজিক চাবলৈ গ'লে নাচাৰ পৰা বহুত ডাঙৰ চাইণ্টিষ্ট আনিব লাগিব, তেতিয়াহে বুজি পাব আপোনালোকে। তথাপিও চাই দিয়কচোন, দাদাই বহুত বুজাই মানে। আমাৰ দাদাটো অলপ বেলেগতকৈ বেলেগ, চাই থাকক। তো হে গাইছ আজি আকৌ নতুন ভিডিও লৈ আহিছোঁ। কিছুমান ল'ৰাই ভাবি থাকে যে KTM আৰু আইফোন হ'লে ছোৱালীবিলাক পটিব এণ্ড ছোৱালীবিলাকে ভাল পাব। এইটো একদম 110% মিছা কথা। কাৰণ চাওক, মোৰ তাত KTMও আছে, আইফোনো আছে। কোনো ছোৱালী মোক ভালো পোৱা নাই আৰু কোনো ছোৱালী কোৱাও নাই যে মই তোমাক ভাল পাওঁ। মানে দাদাৰ তাত KTMও আছে, আইফোনো আছে, তথাপিও কোনো গাৰ্লফ্ৰেণ্ড নাই। গাৰ্লফ্ৰেণ্ড নোহোৱাৰ কাৰণটো মানে অলপ ভাবক দাদাৰ কি বস্তু নহ'ব পাৰে। বাকীটো চব আছে, কিন্তু কিবা এটা মিচিং আছে দিয়ক দাদা। समझ रहे हो ना? মই নহয়, সময়ে বুজাব তোমাক আচলতে মোৰ মূল্য কিমান। মই গম নাপাওঁ দাদাৰ কিমান মূল্য, তো অলপ কৈ দিয়কচোন কিমান মান হ'ব পাৰে। 150 रुपया। আচ্ছা, ইমানে নেকি মূল্য? যেনে কথা তেনে কাম। তোমাক নাপালে মই ঠেলাৰ লগত এক্সিডেণ্ট হৈ মৰি যাওঁ। পাই যদি মৰিবৰ কাৰণে আজিলৈকে ঠেলাই পোৱা নাই, এই ড্ৰাইভাৰো আছে, ঠেলাও আছে, আৰু মৰি যা। আদিল ভাই তুমি কি কাম কৰা? মই ইনষ্টাগ্ৰামত ছোৱালীবিলাকক ফ'ল' কৰোঁ আৰু মেছেজ কৰি লাইন মাৰোঁ। এইটোৱে মোৰ কাম। মটিভেশ্যনেল চেনিৰাম, এতিয়াহে বুজি পালোঁ আমাৰ দাদা মটিভেশ্যনেল চেনিৰাম। গাইছ ভিডিঅ'টো ইমানখিনিয়ে আছিল। বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, মানে আপলোড কৰা নাই, মানে অলপ প্ৰব্লেম আৰু গাইছ, সেইকাৰণে ভিডিঅ' দিয়া নাই। আৰু লগতে গাইছ এক মানে ৰ'ষ্ট কৰিলোঁ, মানে কি জানা গাইছ, ইনষ্টাগ্ৰামত মানে লাগাত চাই বেছি বকামি কৰি থাকে, সেইকাৰণে অলপ ৰ'ষ্ট কৰি দিলোঁ ইয়াক। আৰু লগতে যদি ভিডিঅ'টো ভাল হৈছে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি চেনেলটোত নতুনকৈ আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এনেকৈ নতুন ভিডিঅ' লৈ আহিম আৰু।